নমস্কাৰ কুকিজ কিটচেনলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো এবিধ গুজৰাটী খাদ্য ঢোকলাৰ ৰেচিপি। ঢোকলা খাই বাৰু আপোনালোকে কেনেকুৱা পায়? মোৰ যে খুবেই বেছি প্ৰিয়, খালি এতিয়া বন্ধৰ বাবে দোকানত কিনি খাব নোৱাৰা হ'ল, গতিকে ঢোকলা ঘৰতে বনাবলৈ শিকিলোঁ। আহকচোন চাওঁ কোমল কোমল ঢোকলা ঘৰতে কেনেদৰে বনাব পাৰি। মই সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিছোঁ 2 কাপ বেচন, নিমখ আধা চামুচ, হালধি 4 ভাগৰ 1 ভাগ 1 চামুচৰ আৰু লগতে 4 চামুচ চেনি, বেকিং পাউডাৰ 2 চামুচ, ৰিফাইন তেল 2 চামুচ, নেমুৰ ৰস 1 চামুচ। ইয়াৰ লগতে চেনি পানী যদি আপোনালোকে বনাব খোজে তাত আমি ব্যৱহাৰ কৰিম নৰসিংহৰ পাত 20-25টা, অকণমান নেমু আৰু ইয়াৰ লগতে 2 চামুচ চেনি, জলকীয়া 2টা আৰু সৰিয়হ 2 চামুচ। প্ৰথমে মই 2 কাপ বেচন লৈছোঁ। ইয়াতে মই আধা চামুচ নিমখ, 4 ভাগৰ 1 চামুচ হালধি আৰু 4 চামুচ চেনি মিহলি কৰিছোঁ। ইয়াৰ লগতে মই 2 চামুচ ৰিফাইন তেল যোগ দিছোঁ আৰু ইয়াৰ লগতে 1 চামুচ নেমুৰ ৰস। গোটেইখিনি ভালদৰে মিহলি কৰি লৈছোঁ। এতিয়া মই অলপ অলপকৈ পানী দি এইখিনি সানি ল'ম। পানীখিনি কম কমকৈ দিব লাগে যাতে বেছি ঢিলা হৈ নাযায়। বেটাৰটো অলপ ডাঠ হ'ব লাগিব ঢোকলা বনাবৰ বাবে। এয়া চাওক অলপ অলপকৈ মই সানি ল'লোঁ। এতিয়া ইয়াতে মই 2 চামুচ বেকিং পাউডাৰ যোগ কৰিছোঁ। বেকিং পাউডাৰ ঠাইত আপোনালোকে বেকিং ছ'ডাও দিব পাৰে, মই কিন্তু বেকিং পাউডাৰ দি বনাইছিলোঁ। আৰু বেকিং পাউডাৰখিনি মিক্স কৰাৰ লগালগ বেটাৰখিনি অলপ ফুলি যাব। এয়া চাওক অলপ কোমল কোমল হৈ গৈছে বেটাৰখিনি। আৰু এতিয়া মই এটা টিফিন বাতি লৈছোঁ আৰু টিফিন বাতিটোৰ তলত মই অলপ ৰিফাইন তেল সানি লৈছোঁ। এতিয়া মই বেটাৰখিনি ইয়াত ঢালি দিম। এতিয়া টিফিনৰ বাতিৰ সাঁফৰটো মই ভালদৰে মাৰি দিছোঁ যাতে ভাতখিনি ইয়াৰ ভিতৰলৈ সোমাই নাযায়। এতিয়া গেছ জ্বলাই লৈ মই এটা চচপেন ইয়াত পাতি লৈছোঁ। জুইটো একেবাৰে কমাই লৈছোঁ। এটা চচপেন পাতি ল'লোঁ। তাতে মই তলিত অলপ পানী দি লৈছোঁ। এতিয়া ইয়াতে মই এডাল কেৰাহীত থোৱা ষ্টেণ্ড দি দিছোঁ আৰু ষ্টেণ্ডডালৰ ওপৰত মই এতিয়া লাহেকৈ সাৱধানে টিফিন বাতিটো বহুৱাই দিছোঁ। সাঁফৰটো এইকাৰণে মাৰি দিছোঁ যাতে ভাপবিলাক ইয়াত লাগি নাযায়। আৰু ইয়াত চচপেনৰ সাঁফৰটো মাৰি দিলোঁ আৰু ইয়াক মই এতিয়া 45 মিনিটৰ বাবে সিজিবলৈ দিম। এতিয়া মই চেনি পানীখিনি বনাই ল'ম। আপোনালোকে যদি শুকানকৈ খাব খোজে তেতিয়া চেনি পানী নবনালেও হ'ব। এই চেনি পানীখিনি বনাবৰ বাবে প্ৰথমতে তেল দিলোঁ, তাতে সৰিয়হখিনি দিলোঁ, ইয়াৰ লগতে নৰসিংহৰ পাত আৰু জলকীয়াখিনি দি দিছোঁ। সৰিয়হখিনি ফুটিছে সেইকাৰণে অকণমান ঢাকি লৈছোঁ আৰু 30 ছেকেণ্ডমান ঢকাৰ পাছত এয়া পাতখিনি ফ্ৰাই হৈ গ'ল অলপ। এতিয়া মই গেছটো বন্ধ কৰি দিছোঁ। গেছটো বন্ধ কৰাৰ পাছত মই ইয়াত অলপ পানী দি দিছোঁ, আধা কাপমান। ইয়াতে মই 2 চামুচ চেনি মিহলি কৰিছোঁ। গোটেইখিনি মিহলি কৰি লৈছোঁ ভালদৰে। তাৰ ওপৰতে অলপ নেমু মই চেপি দিছোঁ। নেমু 4 ভাগৰ 1 ভাগ এটা নেমুৰ, ইমানখিনি মই ইয়াত চেপি দিছোঁ।
এই চেনি পানীখিনি দিলে ঢকলাটো খাবলৈ আৰু বেছি সুস্বাদু হয় সেইবাবে মই চেনি পানীখিনি বনাইছোঁ যদি আপোনালোকে ড্ৰাইকৈ খাব খোজে তেতিয়া এই চেনি পানী নবনালেও হ'ব আৰু 45 মিনিটৰ পাছত এয়া ঢকলা আমাৰ ৰেডি হৈ গ'ল এয়া চাওক টিফিন খুলিছোঁ কিমান ধুনীয়াকৈ সিজিছে এখন কটাৰীৰ সহায়েৰে সাইডটো অলপ এৰুৱাই লৈছোঁ আৰু এখন প্লেটত মই উলিয়াই লৈছোঁ এয়া চাওক কিমান সফট হৈছে মই কাটি দেখুৱাইছোঁ আপোনালোকক ইয়াৰ ওপৰত মই এতিয়া চেনি পানীখিনি দি দিছোঁ চেনি পানীত থকা নৰসিংহ আৰু জলকীয়াৰ গোন্ধটোৱে সৰিয়হৰ গোন্ধখিনিয়ে বৰ ধুনীয়া সোৱাদ এটা আনে ইয়াত আৰু গোন্ধটোও খুব ভাল হয় আৰু এয়া আমাৰ ঢকলা খাব পৰা হৈ গ'ল চাওকচোন কিমান ধুনীয়া লাগিছে খাই খুবেই ভাল লাগে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে নতুন নতুন ৰেচিপি আপডেটৰ বাবে বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ